আজি ৰাতিপুৱাই মই আৰু গুণু মাহঁতৰ ঘৰলৈ গৈ আছোঁ। এতিয়া ৰাস্তাত কোনো নাই। এতিয়া টাইমটো 6টামান বাজিছে নেকি। এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰত। আজি কি কৰোঁগৈ চাওঁগৈ বলক। আহি পালোহি আৰু চাহ খালোঁ। এতিয়া দেউতাই মাংস আনিছে, তাকে অকণমান গৰম বইল কৰি ল'ম। ব্ৰইলাৰ মাংস হ'লেও মানে অকণমান গৰম পানীত বইল কৰিম। ভাত খাই আছোঁ। এয়া ব্ৰইলাৰ, আলু আৰু লগতে দিছে কলমৌ শাক, আৰু এইটো কলমৌ শাক বইল, গুড়ি জলকীয়া আৰু লগত দাইল আছে। এতিয়া খাই লওঁ। বাহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু ইয়াত বেটি চাইকেলত আহি আছে। হাই কতিয়া, হাই। চাইকেলত উঠিব ভাল পাইছে তাই। কিহত আহি আছা দেহা? কাৰ চাইকেল এইটো? হা দাদা কৈ দিয়া, দাদা শুনো এইপিনে, এইটো বাইল, এইটো কি ষ্টাইলত বহি গৈছোঁ মোৰ ছোৱালীজনী। ৰাস্তাতে বৰষুণে পালেহি।